নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আজি আপোনালোকলৈ লৈ আহিছোঁ ৰহৰ দালিৰ এটা নতুন ৰেচিপি। আমি সকলোৱে ৰহৰ দালি খাওঁৱেই, কিন্তু আজি যোনটো ৰেচিপি আপোনালোকলৈ লৈ আহিছোঁ এইটো চাওকচোন অলপ বেলেগ ধৰণে। এইখিনি হৈছে ৰহৰ দালি, মই ধুই লৈছোঁ আৰু নিমখ আৰু হালধি দি এইখিনি মই এটা কুকাৰত সিজাই ল'ম। এই দুটা হুইচেল মাৰি মই ৰহৰ দালিখিনি সিজাই লৈছোঁ। এতিয়া এখন কেৰাহী গৰম কৰি আমি তাত তেল ব্যৱহাৰ নকৰোঁ, তাৰ সলনি আমি ব্যৱহাৰ কৰিম ঘিউ। এয়া মই 2 চামুচ ঘিউ দিছোঁ। ঘিউখিনি গৰম হোৱাৰ লগে লগে আমি তাতে অকণমান গোটা জিৰা দিম। এয়া গোটা জিৰাখিনি গৰম হোৱাৰ পিছতে আমি তাতে 2টা পিঁয়াজ সৰু সৰু টুকুৰা কৰি কাটি লৈছিলোঁ, সেইখিনি আমি তাত দি দিম আৰু সেইখিনি গল্ডেন ব্ৰাউন হোৱালৈকে আমি অলপ ভাজি ল'ম। 2টা শুকান জলকীয়া আমি ইয়াতে দি দিম। এইখিনি ভজা হৈ গৈছে। এতিয়া আমি ইয়াতে বাকী ইনগ্ৰিডিয়েণ্টছখিনি দিম। এয়া হৈছে নহৰু মই 10 ফুটামান সৰু সৰু টুকুৰা কৰি কাটি লৈছিলোঁ আৰু 3টা কেঁচা জলকীয়া টুকুৰা কৰি কাটি লৈছোঁ। এইখিনি আমি খুব ধুনীয়াকৈ ভাজিম। ভজাৰ পিছত আমি তাতে বাকী বস্তুখিনি দি যাম। এইখিনি ভজা হৈ গৈছে। এতিয়া আমি ইয়াতে দিম কাটি থোৱা 2টা বিলাহী। সৰু সৰু টুকুৰা কৰি মই বিলাহী 2টা কাটি লৈছিলোঁ। এতিয়া আমি ইয়াক খুব ধুনীয়াকৈ ভাজি ল'ম। বিলাহীৰ পৰা পানীটো ওলাই যাতে তাৰ পৰা তেলৰ নিচিনা ওলাই, তেতিয়ালৈকে আমি এইখিনি ভাজিম। বিলাহীখিনিৰ সোৱাদটো হ'বৰ কাৰণে মই তাতে অকণমান নিমখ আৰু অকণমান হালধি দি পেলাই ভাজি ল'ম। এয়া মই 1 চামুচ হালধি দিছোঁ আৰু অকণমান নিমখ। দালিখিনিত নিমখ দিয়াই আছে, গতিকে বিলাহীখিনিৰ জোখৰ যিমানখিনি নিমখ লাগে সিমানখিনি নিমখে মই ইয়াত দিছোঁ। এয়া 2-3বাৰ এনেদৰে লৰাই লোৱাৰ পিছত এইখিনি ভাজা হৈ গৈছে আৰু নহৰু আৰু পিঁয়াজখিনিও খুব ধুনীয়াকৈ ভাজা হৈ গৈছে। ইয়াৰ পৰা তেল ওলাবলৈ ধৰিছে। এতিয়া আমি ৰহৰ দালিখিনি যোনখিনি আমি সিজাই লৈছিলোঁ সেইখিনি আমি ইয়াতে দি দিম। আপোনালোকে এনেদৰে এই ৰহৰ দালিৰ ৰেচিপিটো খাই চাবচোন। কেনেকুৱা পালে মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু ভিডিঅ'টো ভাল পালে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এইখিনি হৈ গৈছে। এতিয়া এইখিনি মই এটা বাটিত উলিয়াই আপোনালোকক দেখুৱাই আছোঁ। কেনেকুৱা লাগিছে আপোনালোকে জনাব কিন্তু। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।